morning everyone. Good morning. Good morning. ইমান কুঁৱলী পৰিছে ইমান কুঁৱলী পৰিছে আজি বহুত কুঁৱলী তো আমি মৰ্নিং এতিয়া 8টা বাজিছে আমি মৰ্নিং গৈ আছোঁ মোৰ মাৰ ঘৰলৈ মোৰ মাৰ ঘৰত মই বিহু বুলি আহি আছোঁ আৰু আজি আমাৰ মানে মাহঁতৰ আজি ছানডে তো আমাৰ ককা আইতাও আজি আচলতে মানে হলিতা লগোৱা তো আমাৰ ককা আইতা হলিতা লগাব বিহু বুলি মাৰ ঘৰলৈ বুলি গৈ আছোঁ এতিয়া সময় লাগিব বাৰু মানে এইখিনি আমাৰ শৰাইঘাট পোৱাগেই নাই নৰাণী মজা এইকেইদিন মজা লাগিলে না জেঠাই ঘৰত থাকি ভাল লাগিলে নাই এতিয়া ফ্ৰেণ্ডছ গৈ থাকোঁ আমাৰ ককা আইতা হলিতা লগোৱা অকণমান দেখুৱাম আপোনালোকক চাব আৰু আমি আজি মা ঘৰত বিহু কেনেকৈনো চেলিব্ৰেট কৰোঁ মানে কি আৰু আপোনালোকৰ আগত যিহেতু মই ডেইলি লাইফটো মানে শ্বেয়াৰ কৰি আছোঁ চ' মই মাৰ ঘৰটোনো গৈ কি কৰোঁ সেইটোৱে শ্বেয়াৰ কৰিম চাব আপোনালোকে ভিডিঅ'টো কমপ্লিটকৈ আৰু ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো কি কৰিব ৰাণী প্ৰেছ কৰিব বেল আইকনটো বজাই দিব দেই তো এইফালে আমাৰ হাংমা আমাৰ মুনে পিছত বহি আছে মজা লাগিছে কুঁৱলী পৰিছে শৰাইঘাট ব্ৰিজ আজি বহুত মৰ্নিং এইখিনি সদায় মৰ্নিং আমি ওলাই আহি আছোঁ কি মজা এইটো গৰম পানী চফা কৰিছনে হা বঢ়িয়া ছাগলী মাংস কোনে কাটিলে বাবু তই নিজে কাটিছ বাহ এইটো ভাইটিয়ে হয় মা ঘৰত যোৱাৰ আগত ভাইটিক লগ পালোঁ সি ইমান ধুনীয়া ছাগলী কাটিছে অলপ লৈ ল দে আৰু ভাল চাই দি দে আৰু তোৰ ফালৰ পৰা এই ব্ৰইলাৰ খাই নেকি হাঁহ খাব লাগিব হাঁহ উত্তৰ বেটা উত্তৰ হাই ৰিশান্ত চব একেবাৰে ঘৰ আহি পাই গ'লোঁ এতিয়া মায়ে কিবা অকণমান কৰি আছিলে বেটাহঁতে মেগী খাই পেলাই হাংমাই মেগী বনাই দি আছে সিহঁতক বনাই আছে তাৰপিছত বাহিৰত বঢ়িয়াকৈ জুই ধৰি ল'ম আৰু মাংস চাংস চব বনাম আৰু ভাল ভাবনা হৈ যায় আছে ভকতলি কুচনটো লৈ আছো বহিবলৈ সাজ খাইছা নি দে হা ৰাণীয়ে খাইছা কেনেকুৱা লাগিছে মিঠা নে সাজখিনি সৌ মনো খাইছা নি দেখা মানে তিতা সেই মিঠাহে থাকে তাও বেটা খাই চাইছা নি খাই চাইছা কিতনা মজাকে চব দিলোঁ আদা নহৰু জিৰা ধনিয়া মিট মছলা অকণমান এইখিনি ভাজি লওঁ ছাগলী মাংসৰ তেলটোও দি থৈ দিছোঁ মাংসখিনি খুব ধুনীয়াকৈ জুইত
ভাজি আছোঁ আৰু ইয়াৰ তেলটো অকণমান ওলাই আহিছে মই ভাবিছোঁ এতিয়া অকণমান পানী দি থ'ম পানী দিয়ে মই আকৌ ভাজি আকৌ পানীটো শুকুৱাই ল'ম তেনেকৈ 3-4 দিলে ছাগলী মাংস খুব ধুনীয়া মানে কোমল হৈ যায় মাংসখিনি অলপ টান আছিল চ' অলপ কুকাৰত দি দিছিলোঁ আৰু এইফালে আমাৰ শাকৰ জোল হৈ গ'ল মাছ দি বনোৱা আমাৰ ভাত বাঢ়িছে আৰু আলহী আছে ইফালে ৰুমতো ধুনীয়াকৈ ছাগলী মাংস কাৰী আৰু মুনে জহা চাউল বনাইছে ধুনীয়া খাই দিওঁ এতিয়া শাকৰ জোল ঠিকে আছে না হাঁহটো ন উঠটো একেবাৰে লাল টিক টিক হৈ থাকিলে যে এইটো আমাৰ পেহাটো হাঁহ খাই যা পেহা ঐ হাঁহটো খাই যা অকণমান একদম ইভিনিং এতিয়া মানে পাপাই বাচি আছিলে পাপাৰ ঠিকছে নে কাহ আহি গ'ল তো এতিয়া মোনে হাঁহ বচাইছে এইফালে কাহি আছে পানী দি দে চকুৱে দে ভালকৈ চাফা কৰা আমাৰ তেলি হাঁহ কাটিং হৈ আছে কাটিং তাৰপিছত তেল ওলাইছে দেই হাঁহটো কাটি জানিলে বেয়াই পেহা নাজনাই থাকাই ভাল খাই আহিলা ৰাণী পিজ্জা আৰু মোৰ কাৰণে আনিলা নাই বেটা ঠাণ্ডা লগা নাই নি কি আনিছা ধুব লাগিব অকণমান ষ্ট্ৰবেৰী কোনে ভাল পোৱা খাই পিনে সৰুৰ পৰা ভাল পোৱা নেকি ষ্ট্ৰবেৰী খাই পিজ্জা অনা নাছিলা বোলে কি আনিছিলা নেকি হা জোকাইছিলে দে বগৰী গছ জোকাই দিছিলে ইমান আনিছা বেটা ঈশান দাদাক তোমালোকে খালা নাই আমাৰ বাচ্চা পাৰ্টি পিজ্জা পাৰ্টি ঈশান নগলা নহয় এতিয়া কেনেকুৱা মজা লাগিছে আৰু না আৰু নাযাবা নহয় ৰাণী সি তোমালোকে খালা নাই এতিয়া খাই লওক ইহঁতি পুৰা টেষ্টি তাহাঁতৰ লগত ময়ো চান্স মিলাই আছোঁ ইফালে আমাৰ হাঁহ মাংস বহাই দিছে হাঁহ ভাজিব আৰু ধুনীয়াকৈ জিৰা তেজপাত এনেকৈ তেলত দি লৈছে আৰু এইফালে লেটা ভালকৈ পৰিছে গোহাঁনী মামীয়ে লেটা লৈ আহিছে বইল কৰি আনিছে ন মামী বইল কৰি আনিছে এতিয়া হেৰি কৰিব লাগিব মামী চাই দিয়ক একেবাৰে ধুনীয়া ৰঙাব মামীজনে হেৰি দেখিছে মামীয়ে ঘৰতে লেটা হেৰি কৰিছিলে ন কিন্তু পখিলা মই দিছিলোঁ এইফালে পাপাত বৈছে এইফালে পূৰা আৰু মানে এনেকুৱা হৈছে পূৰা ঘৰত বিহু নিচিনা আমাৰ সাংমাইটো হাঁহ বনাই আছে মামীয়ে লেটা হেৰি কৰি আনিছে আৰু মোৰ আজি একদম মোৰ মৰমৰ বান্ধৱী আহিছে তাইক আপোনালোকক দেখুৱাওঁ তাই ছাৰপ্ৰাইজলি আহি গ'ল খুবেই ভাল লাগিছে লগ কৰাই আছোঁ মোৰ মৰমৰ বান্ধৱী মাই চুইটহাৰ্ট কাকু আহিলেই খুব ভাল লাগিছে বহুত দিনৰ মূৰত চাগে বহুত বছৰ হৈ গ'ল বছৰ আৰু মানে बचपन का फ्रेंड ना बचपन का प्यार एकदम মানে কলেজীয়া দিনৰ বান্ধৱী আমি হাইস্কুল কলেজ তো তাই থাকে গহপুৰত আজি মৰ্ণিং তাই ঘৰ মানে তই ইভিনিং আহি পালি ন 2টামানত আহি পালে তাই বাবু মানুহ আহিছে তাইৰ ল'ৰা সৰু বেটা এইটো ডাঙৰ বেটা থাকি আহিছে আৰু তাইৰ মৰমৰ দাদাটো মাততে এইয়া বঢ়িয়া তো ইহঁতি আহিছে খুবেই ভাল লাগিছে আৰু মোৰ আজি এটা ভাল লাগিল মজাকৈ হাঁহটো আছে ধুনীয়াকৈ গোটেইখিনি খাব পাৰিম ন আৰু সদায় বনাই থাকে আৰু দেখি থাকোঁ টেষ্টি বনাই থাকে আৰু তাইৰ হাতৰ মই আহিলেই মানে যোৱা হয়
তালৈ যোৱা হয় আজি মাৰ ঘৰত আহিছোঁ আৰু মানে খুৰী বনোৱা আৰু তাইক মই বহুত মিছ কৰি আছিলোঁ সেইটো কাৰণে আজি আহি তাই মাতি দিলে আৰু তাই মোৰ তালৈ যাব বাৰু তাই মোৰ তালৈ দুদিন পিছত যাব এতিয়া মানে আমি মা ঘৰতে লগ পাইছোঁ মোৰ মা ঘৰৰ ওচৰৰ বান্ধৱী এঘৰ আজি ইয়াতে চেলিব্ৰেট কৰিম তাৰপিছত মোৰ ঘৰতো ধুনীয়াকৈ চেলিব্ৰেট কৰিম ন ঠিক আছে চাই থাকিব আপোনালোকে কিন্তু আমাৰ কাকুৱে আজি নাচিব আমি নাচিছিলোঁ এটা সময়ত আমি খুব নাচিছিলোঁ বিহু নাচিছিলোঁ তাৰপিছত আৰু মানে এনেকৈ ফাংচন আমি কৰিছিলোঁ দুইজনী যাওঁ আৰু আমাৰ বহুত ফ্ৰেণ্ডো আছিলে সিহঁতৰ লগত আমি কৰিছোঁ তাৰপিছত আৰু ভালো লাগে আৰু গহপুৰ গ'লে সিহঁতে যায়েই বহুত ধুনীয়া আৰু কি ধুনীয়া ধুনীয়া মোক ৰবাব টেঙা নাৰিকল এইবাৰ কিন্তু অনা নহ'ল এইবাৰ একদম পাহৰি থাকিলোঁ ৰবাব টেঙাটো শেষ হ'ল কিন্তু নাৰিকল সঁচা নাৰিকল মানে মই পেকিং কৰি মজা বস্তু খাই একো নাই ঠিক হ'লে খাই ল'ম ন এতিয়া বৰ চাহ এয়া ভাত খাবলৈ বহিছে এতিয়া মানে মোৰ বান্ধৱীও বেটাটোক ভাত খুৱাই আছে ভাত খাব পৰা নাই নেকি মানুহবিলাক আমাৰ ৰান্ধনীয়ে ভাল বনোৱা নাই নেকি খাওক আমি খাওক কেলে খাব পৰা নাই নি খা মামী যি ধুনীয়া দেখা পাইছে মৰ্ণিং আজি আমাৰ প্ৰসাদ এয়া প্ৰসাদ ঠিক কৰি আছে মোনহঁতে সজাই আছে মই কি কাৰণে প্ৰসাদটো হেৰি কৰিছে মই দেখুৱাওঁ অলপ সেইটো হৈ গ'ল নেকি হেৰি কৰিলি নি চাকি হেৰি কৰা হ'ল ন এয়া মানে খুটা পুতিছে কালিৰ পৰা একদম আজি ফ্ৰেণ্ডছ যোৱাকালি মোৰ বান্ধৱী আহিছিলে বহুত দিনৰ মূৰত খুব ভাল লাগিলে তাইক লগ পালোঁ মোৰ ঘৰত তাইক সেই আৰু ভাত পানী খুৱাই পিনে তাৰপিছত মই থৈ আহিলোঁগৈ তাইক তাৰপিছত আজি মৰ্ণিং আমাৰ মাহঁতৰ মানে অকণমান খুটা পুতিছে কিবা অকণমান কাম কৰিব দোকান এখন বনোৱাই তেনেকৈ তো এতিয়া প্ৰসাদ দিলে এয়া মোৰ প্ৰসাদ মই খাওঁ তো সেয়া আৰু মানে কালিৰ পৰা মাৰ ঘৰত খুব ধুনীয়াকৈ পাৰ্টি কৰিয়ে আছোঁ হাঁহ মাংসই হওক বা ছাগলী মাংস এনেকৈ ছাগলী মাংসটো ইমান টেষ্ট আছিল নহয় ইমান তেল আৰু মানে হেৰি নেপালী কাটন যিটো কয় একদম ছালৰ লগত ইমান মজা লাগিলে কেতিয়াবা সেইটো মাংস পালে খাই চাবচোন বনাই খাই খুব ভাল লাগে আৰু মই য'ত বহি আছোঁ বৰ ধুনীয়াকৈ ৰ'দ পৰে অলপ ঠাণ্ডা গাটো ধুই আহিলোঁ তো ধুনীয়াকৈ ৰ'দটোও লৈ আছোঁ ইয়াতে আৰু আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব এইকেইদিন আচলতে এনেকুৱা হৈছে ন মই মানে ইফাল সিফাল গৈ আছোঁ বা ৰেচিপি টাইপ একো ভিডিঅ'জ বনোৱা নাই যিটো নৰ্মেল মানে ডেইলি লাইফ স্পেণ্ড কৰি আছোঁ সেইটোৱে দি আছোঁ আপোনালোকৰ লগত ৰেচিপি তেনেকৈ দিয়া নাই ৰেচিপিও মই দিম বাৰু আৰু মাজে মাজে ক'ৰবাত ফুৰিব গ'লেতো সেইটো শ্বেয়াৰ কৰোঁ আপোনালোকৰ বাকী যি কি নহওক আপোনালোকৰ ভিডিঅ' চাই কেনেকুৱা লাগিছে ক'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তেতিয়া মানে ভাল লাগে মোৰো ভাল লাগে তো ঠিক আছে ফ্ৰেণ্ডছ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে আকৌ লগ পাম তো আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ অল